হাই গৈ দিয়া ব্লগত হাই জেগাডোখৰ ইমান ধুনীয়া লাগিছে কি নামটো কি হয় Hello guys, এতিয়া sunset নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম হাই গৈ দিয়া ব্লগত হাই আজি আমি কলে যাওঁ কোৱা পুলং আজি মুখখন ধোৱালৈকে সকলো লাগে পুলং আজি আমি এফালে ফুৰিবলৈ যাম কলে যাম পুলং গৈ দিয়া এইফালে চাই দিয়া কেমেৰাত চা ৰিবি লাষ্ট কৰিছে পাগলি ভিন্দ বাই মই ৰিবি আৰু পাৰ্টনাৰ যাব কাটা লাগা ইমান ধুনীয়া লাগিছে যোৱা আৰু এতিয়া আমি গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ মই অকণমান সময় শুই ল'লোঁ যিহেতু মোৰ গাড়ী উঠাৰ লগে লগে টোপনি ধৰেই মানে একদম টোপনি ধৰিবই আৰু সেয়ে অকণমান শুই ল'লোঁ তাৰপিছত জেগাডোখৰ দেখিছে নেকি ইমান ধুনীয়া জেগা এঘুমতি শুই ল'লোঁ পিংকি শইকীয়াই গাইজ জেগাডোখৰ ইমান ধুনীয়া লাগিছে কি নামটো কি হয় আৰু আমি বহুত সময় যোৱাৰ পিছত এতিয়া ব্ৰেকফাষ্ট কৰিব ল'লোঁ যিটো ৰাতিপুৱা একদম সোনকালে অহা হৈছিলে সেই আৰু ৰাস্তাবিলাক দেখিছে ন ইমানেই অকপকোৱা আৰু ভিডিঅ'টো চাই থাকিব পিছত ভইচবোৰ লগাই দিবা দেই এই হাই কৈ দে ব্লগত হাই ক হাই ক পাগল নাচি দে এবাৰ আৰু ফাইনেলি আমি 5-6 ঘণ্টা গাড়ীত অহাৰ পিছত আমাৰ মানে আমি যোনডোখৰ ঠাইলৈ আহিব বিচাৰিছিলোঁ সেইডোখৰ ঠাইত আহি পিনে উপস্থিত হৈছোঁহি জেগাডোখৰ ইমান ধুনীয়া দেখিছে ন আজি আৰু তাত ইমানেই ঠাণ্ডা বতাহ মাৰি আছিলে আৰু আমি এতিয়া খাবলৈ লৈছোঁ চাই থাকিব আমি আহি পাই গ'লোহি চাই পেলাই মই লিপষ্টিক অকণমান লগাই ল'ব লাগিব লিপ বাম অকণমান ঠাণ্ডা লাগিছে বহুত আৰু এইফালে ৱাইপছখন আমি নাতে পেলাব আৰু মোৰ একদম অৱস্থা বেয়া হৈ আহিছে গাইজ যে ক'লৈ গৈছা ধুনীয়া জেগা ঠাণ্ডা লাগিছে না পইচা
বহুত মজা ঠাণ্ডা আৰু মোৰ অৱস্থাটো বেয়া হৈ গৈছিলে আমি কৰিলে পিন্ধিয়ে অকুৱা পকা ৰাস্তাত আহি অ' চুলিকান লাগি ধৰিলে চুলিখিনি আমচোন কোন এইটো গান গাই নাথাকিবা অথনি ইটো শুনি শুনি মাথাটো গৰম কৰিলা এতিয়া এইটো গাই গাই মাথাটো গৰম কৰিলে অকণ ভাল এটা গোৱা যেতিয়া শুনিবলৈ ভাল লাগে মোৰ অ'কে পাৰ্কত খেলে কি হ'ল তোমাৰ তুমি বেগটো দেখাই দিয়া তোমাৰ বেগটো সৈতে কেনেকুৱা লাগিছে মই নাযাওঁ দেই বগা কাপোৰ লেতেৰা হ'ব তো গাইজ এতিয়া আমি খোজকাঢ়ি অকপকৰ ৰাস্তাৰে গৈ আছোঁ ৰ'ব মই দেখাইছোঁ দেই অ' মই কেনেকৈ যাম এতিয়া অ' ঠিকা কেছে যায়গে অয়া মোৰ বগা কাপোৰ লেতেৰা হৈ যাব বাহিৰে গাড়ী গ'ল আৰু আমি বোলো খোজকাঢ়ি চাই সেইকাৰণে আমি খোজকাঢ়ি গৈছোঁ গৈ লওঁ দেই গৈ লওঁ হেল্ল' গাইছ এইডোখৰ এতিয়া ছানছেট হ'ল আৰু ছানছেট নাই ছানেই নাই নাই হ'লেও হৈছে বুলি কৈছোঁ কথাবোৰ বুজি নাপায় 2,000 years later. আৰু এতিয়া পাইছে 6টা আৰু আমি এতিয়া ঘূৰি গৈ আছোঁ আৰু এতিয়া আমি হৈছোঁ শ্বিলঙত আৰু এয়া চাওকচোন শ্বিলঙৰ জেগাবিলাক ইমান বেছি ধুনীয়া মানে লাইটিংছবিলাক ইমান ধুনীয়াকৈ কৰি থৈছে মোৰ ফোনটো ভিডিঅ' কৰোঁতে ছুইচ অফ হৈ থাকিলে আৰু সেই পুৰণা মোবাইলটোত ভিডিঅ' কৰিব লগা হ'ল আৰু এতিয়া আমি প্ৰায় 9:30মান বজাত আহি পিনে পালোঁহি গুৱাহাটী আৰু এতিয়া আমি ডিনাৰটো কৰিব সোমাইছোঁ সেয়াই আৰু ভিডিঅ'টো চাই পিনে কেনেকুৱা পালে জনাব আৰু চাই পিনে যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই